নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তাৰ আগতে মই অকণমান বেলেগ এটা দৃশ্য আপোনালোকক দেখাবলৈ ল'লোঁ। মই আজি বহুত দিনৰ মূৰত অকণমান ওলাই আহিছিলোঁ। ওলাই আহি আপোনাৰ দীপৰ বিল ফালে আহিলোঁ। এয়া দীপৰ বিলত দেখিছেনে মাছ কি ধুনীয়াকৈ মানে নাৱৰীয়াই বিক্ৰী কৰি আছে। সেয়াকে দেখি মোৰো অকণমান মাছ ল'ব মন গ'ল। এয়া ময়ো মাছ ল'লোঁ। এয়া মাছ লৈ থাকোঁতে এটা মানুহে দিলে নহয় কাঁহী, ভয়ে লাগিছিলে, তথাপিও ল'লোঁ আৰু। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱানো লাগে কমেণ্ট এটা কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বোৰ আহি থাকে। এয়া মই মাছখিনি ভাজিম। তাৰ কাৰণেনো কি যা যোগাৰ কৰি লৈছোঁ এয়া আপোনালোকক দেখাবলৈ ল'লোঁ। সৰু মাছ প্ৰায় 1 পোৱায়ে, তাতকৈ অকণ বেছি হ'লেও কম নহয়। এয়া সৰু আলু কেইটামানো কাটি লৈছোঁ। পিঁয়াজ মই 2টা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। শুকান জলকীয়া 2টাও লৈছোঁ আৰু কেঁচা জলকীয়া 3টাও লগতে লৈছোঁ আৰু ধনিয়া পাত অলপ কাটি লৈছোঁ। এইটো অপশ্যনেল, থাকিলে ল'ব, নাথাকিলেও কোনো কথা নাই। আৰু ঘৰত যদি মান ধনিয়া থাকে সেইটোও দিব পাৰে। আৰু তাৰ লগতে হালধি গুড়া অকণো লৈছোঁ, নিমখ অলপ লৈছোঁ। এতিয়া মই মাছখিনি এনেকৈ ফ্ৰাই কৰিম। এনেকৈ মই কেৰাহীখন পাতি ল'লোঁ। কেৰাহী গৰম হৈয়ে আছে। এয়া মই মাছখিনি কেৰাহীত দি ল'লোঁ এনেকৈ। তাৰপিছত মই অলপ ডিপ ফ্ৰাই কৰি ল'ম মাছখিনি, দেখিছেনে। এয়া মই ল' ফ্লেমত মাছখিনি ভাজি আছোঁ। এয়া হৈয়ে গৈছে মাছখিনি। এনেকৈ অলপ বেছিকৈ ভাজিব লাগে মাছখিনি। হৈয়ে গৈছে অলৰেডি মাছ ভাজা। মাছখিনি মোৰ ভাজা এয়া হৈ গ'ল। ৰঙচুৱাকৈ এনেকৈ ভাজি ল'লোঁ আৰু সেইখিনি তেলতে মই আলুখিনিও ভাজি ল'ম। ইয়াতে এনেকৈ আলুখিনি ভাজি ল'ম, কাৰণ মই তেলখিনি আৰু বেলেগ তেল দিয়া নাই, সেইখিনি তেলতে মই গোটেইখিনি বনাই ল'ম। এয়া মই ইয়াতে জলকীয়াকেইটাও দি দিলোঁ। শুকান জলকীয়াটো বেছিকৈ পুৰি যাব নালাগে, অলপ অলপ ৰঙচুৱা ভাৱ হৈ থাকোঁতেই পিঁয়াজখিনি এনেকৈ দি দিলোঁ। পিঁয়াজখিনিও অলপ কম পৰিমাণে ভাজিব লাগিব, বেছি ভাজিব নালাগে। লগতে মই কেঁচা জলকীয়াকেইটাও দি দিলোঁ। অলপ এনেকৈ ভাজি ল'ম। ব্ৰাউন হ'লেই মই আলুখিনিও তাতে দি দিম। এয়া মই পিঁয়াজখিনি এনেকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে আলুখিনিও দি দিলোঁ। দিয়াৰ পিছতে অলপ সময় মই আলুখিনি ভাজি ল'ম লগতে একেলগে। এয়া এনেকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে অকণমান হালধি দি দিলোঁ। অলৰেডি মোৰ মাছত হালধি দিয়াই আছে। এয়া কম পৰিমাণে মই অকণমান হালধি দি ল'লোঁ আৰু লগতে মই নিমখো মাছত দিয়াই আছে, যিহেতুকে মই সোৱাদ অনুযায়ী মোৰ অনুযায়ী দি লৈছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব। এনেকৈ এয়া মই গোটেইখিনি ভাজি ল'ম। মই অলপ সময়ৰ কাৰণে ঢাকি দিছিলোঁ। এয়া ঢাকনিখন এতিয়া এৰাই মই আলুখিনি আকৌ এবাৰ লৰাই দিম। এয়া প্ৰায় হৈয়ে গৈছে, আলুখিনি সিজি গ'ল। মই আপোনালোকৰ পৰা বহুত সঁহাৰি পাইছোঁ। বহুত ধন্যবাদ। আপোনালোকৰ কমেণ্টবোৰে মোক বহুত মানে উৎসাহিত কৰিছে চেনেলটোত আগবাঢ়ি যাবৰ কাৰণে। এয়া হৈয়ে গৈছে আলুখিনি। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এয়া মাছখিনি এনেকৈ দি দিলোঁ। এতিয়া মাছখিনি দিয়াৰ পিছত মই অলপ আকৌ ভাজিম। এয়া ভাজি ল'ম এনেকৈ। লৰাই দিলোঁ এবাৰ। মোৰ মাছ ভজা হৈয়ে গ'ল। মাছ ভজা প্ৰায় ৰেডিয়েই। ইয়াতে মই অকণমান কটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, ইয়াতে ওপৰত দি দিছোঁ আৰু লগতে অকণমান মই ধনিয়া পাতো দি দিম। এনেকৈ ধনিয়া পাত অকণো এনেকৈ ওপৰতে দি দিছোঁ। ৰেডি আৰু মোৰ মাছ ভজা পূৰা ৰেডি হৈ গ'ল। এতিয়া মই এনেকৈ প্লেট এখনতে উলিয়াই লৈছোঁ। এয়া দেখিছেনে, খুব ভাল লাগিব দালি ভাত আৰু এনেকৈ মাছ ভজা। মই খুব ভাল পাওঁ। আপোনালোকেও বনাই খাব, এনেকৈ নিশ্চয় ভাল পাব খাই।